নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ আমি আসাম ৰিকমেণ্ড এক্সাম 2024 মডেল কুৱেশ্যন পেপাৰ এখন আলোচনা কৰি আছিলো ইতিমধ্যে আমি সমাজ অধ্যয়ন আৰু সাধাৰণ জ্ঞানৰ কুৱেশ্যনসমূহ আলোচনা কৰিছো আজি ভিডিঅ'টো লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি কুৱেশ্যনসমূহ লৈ আহিছো গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব এতিয়া আহকচোন ভিডিঅ'টো প্ৰশ্নসমূহ এফালৰ পৰা আলোচনা কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো লৈছো তলৰ অমিলটো বাছি উলিওৱা ইয়াত এটা নাম্বাৰ সিৰিজ দি আছে এই নাম্বাৰ সিৰিজটি যিবোৰ নাম্বাৰ দি আছে এই নাম্বাৰসমূহৰ ভিতৰত এটা অমিল হৈ আছে সেইটো আমি বাছনি কৰিব লাগে গতিকে এনে ধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত আমি নাম্বাৰ সিৰিজটো ভালকৈ পৰ্যবেক্ষণ কৰিম আৰু সেই নাম্বাৰ সিৰিজটি কি ধৰণৰ প্যাটাৰ্ন জড়িত হৈ আছে সেইটো উলিয়াই লৈ যেটো অমিল হয় সেই অমিলটো আমি বাছি উলিয়াম এটা যদি আমি প্ৰথম নাম্বাৰটো চাওঁ 144 দিয়া আছে 144 টো হৈছে 12 ৰ বৰ্গ এই ধৰণে আমি যদি চাওঁ 289 সেকেন্ড নাম্বাৰটো দিয়া আছে 289 হৈছে 17 ৰ বৰ্গ এই ধৰণে 625 যদি আমি চাওঁ 625 টো হৈছে 25 ৰ বৰ্গ আনহাতে 312 এটো কোনো এটা সংখ্যাৰ বৰ্গ নহয় গতিকে ইয়াতে অমিল থকা সংখ্যাটি হৈছে 312 অৰ্থাৎ অপচন সি টো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটি লৈছো তলৰ ক্ৰমটোত শেষৰ সংখ্যাটো কি হ'ব ইয়াতো এটা নাম্বাৰ সিৰিজ দি আছে এই নাম্বাৰ সিৰিজটিৰ শেষৰ সংখ্যাটো কি হয় তো আমি উলিয়াব লাগে এনে ধৰণৰ নাম্বাৰ সিৰিজৰ ক্ষেত্ৰতো আমি ভালকৈ পৰ্যবেক্ষণ কৰিব লাগিব আৰু তাত কি ধৰণৰ প্যাটাৰ্ন জড়িত হৈ আছে হেতু আমি উলিয়াব চেষ্টা কৰিব লাগিব এটা আমি যদি ভালকৈ লক্ষ্য কৰোঁ ফাৰ্স্ট নাম্বাৰটো যেটো দি আছে ইয়াৰ লগত 2 পূৰণ কৰি তাৰ লগত 2 যোগ কৰিলে আমি নেক্সট সেকেন্ড নাম্বাৰটো আমি পাম এধৰণে সেকেন্ড নাম্বাৰটোৰ লগত 2 পূৰণ কৰি নেক্সট আমি যদি 4 প্লাস কৰোঁ তেতিয়াহলে আমি থাৰ্ড নাম্বাৰটো পাম এধৰণে আমি থাৰ্ড নাম্বাৰটোৰ লগত 2 পূৰণ কৰি নেক্সট 6 যদি প্লাস কৰোঁ তেতিয়া আমি 4th নাম্বাৰটো পাম এই একে প্যাটাৰ্নত যদি আমি যাওঁ 4th নাম্বাৰটো আমি 2 লগত পূৰণ কৰি তাৰ লগত 8 যদি প্লাস কৰোঁ তেতিয়াহলে আমি 100 পাম আলটিমেটলি আমি অপচন সি টো ইয়াৰ কাৰেক্ট আনসাৰ হিচাপে পাম ইয়াতে কি প্যাটাৰ্ন জড়িত হৈ আছে প্ৰথম সংখ্যাটোৰ লগত 2 পূৰণ কৰি তাৰ লগত 2 যোগ কৰাত দ্বিতীয় সংখ্যাটো পোৱা হৈছে সেই ধৰণে প্ৰতিটো নাম্বাৰৰ লগত আমি 2 পূৰণ কৰিছো আৰু পৰৱৰ্তী প্ৰতিটো যুগ্ম সংখ্যা আমি যোগ কৰিছো এই ধৰণে যোগ কৰাৰ ফলত নেক্সট সংখ্যাটো পোৱা হৈছে গতিকে এই ধৰণৰ প্যাটাৰ্ন জড়িত হৈ আছে আপোনালোকে ভালকৈ প্যাটাৰ্নটো চাব আৰু এই প্যাটাৰ্ন মতে আমি শেষ নাম্বাৰ যেটো আছে এই নাম্বাৰ সিৰিজত শেষ নাম্বাৰটো আমি পাইছো 100 নম্বৰ কোৱেশ্চন তলৰ ক্ৰমটোত শেষৰ সংখ্যাটো কি হ'ব পুনৰ এটা নাম্বাৰ সিৰিজ লোৱা হৈছে এই নাম্বাৰ সিৰিজৰ শেষৰ নাম্বাৰটো কি হয় আমি হেতু উলিয়াব লাগে গতিকে এই নাম্বাৰ সিৰিজটো আমি ভালকৈ পৰ্যবেক্ষণ কৰিম আৰু তাৰ পৰা ইয়াত কি প্যাটাৰ্ন জড়িত হৈ আছে সেই প্যাটাৰ্নটো উলিয়াই লৈ শেষৰ নাম্বাৰটো আমি উলিয়াব চেষ্টা কৰিম এটা আমি যদি ভালকৈ পৰ্যবেক্ষণ কৰোঁ তেতিয়ালে দেখিম যে প্ৰথম যেটো নাম্বাৰ আছে 12 তাৰ লগত 12 পূৰণ কৰাত নেক্সট সেকেন্ড নাম্বাৰটো পোৱা হৈছে 144 দেন নেক্সট যদি আমি সেকেন্ড নাম্বাৰটোৰ লগত 12 পূৰণ কৰোঁ এই ধৰণে আমি 1728 পাম গতিকে এই ধৰণে প্ৰতিটো নাম্বাৰৰ লগত 12 পূৰণ কৰা হৈছে পূৰণ কৰাৰ ফলত নেক্সট নাম্বাৰটো পোৱা হৈছে এই ধৰণে আমি 1728 ৰ লগত যদি 12 পূৰণ কৰোঁ আমি 20736 পাম এখিনি পূৰণ কৰি চাব গতিকে অপচন এ টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ গতিকে নাম্বাৰ সিৰিজৰ এনে ধৰণৰ প্যাটাৰ্ন জড়িত হৈ থাকে যে প্ৰথম নাম্বাৰটোৰ লগত এটা নিৰ্দিষ্ট নাম্বাৰ বা সেই নাম্বাৰটো পূৰণ কৰাৰ ফলত সেকেন্ড নাম্বাৰটো পোৱা যায় সেই ধৰণে সেকেন্ড নাম্বাৰটোৰ লগতো সেই নিৰ্দিষ্ট সংখ্যাটো পূৰণ কৰাৰ ফলত থাৰ্ড নাম্বাৰটো পোৱা যায় আৰু সেই ধৰণে ইয়াৰ প্যাটাৰ্নটো আগবাঢ়ি গৈ থাকে গতিকে সেই ধৰণে আমি তৃতীয় নাম্বাৰটোৰ লগত 12 পূৰণ কৰিছো আৰু তাৰ ফলত নেক্সট চতুৰ্থ নাম্বাৰটো আমি পাইছো 2076 যেটো এই অপচনত আছে গতিকে এই অপচনটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো লৈছো কোৱেশ্চন নম্বৰ 5 ইয়াতে দিয়া আছে ক্যান্সাৰ ডিজিজ গান আৰু ইয়াতে কোৱেশ্চন মাৰ্ক দিয়া আছে অৰ্থাৎ ক্যান্সাৰ আৰু ডিজিজৰ মাজত যি ধৰণৰ সম্পৰ্ক সেই ধৰণৰ গান আৰু কোৱেশ্চন মাৰ্কৰ থকা ইয়াৰ সম্পৰ্ক আছে গতিকে আমি প্ৰথমতে ক্যান্সাৰ আৰু ডিজিজৰ মাজৰ সম্পৰ্কটো আমি উলিয়াই ল'ব লাগিব ক্যান্সাৰ হৈছে এটা বেমাৰৰ নাম অৰ্থাৎ ইয়াতে এটো বেমাৰৰ নাম দিছে আৰু ক্যান্সাৰ কি হয় হেতু ইয়াতে দিয়া হৈছে ঠিক সেই ধৰণে আমি যদি চাওঁ গান কি হয় হেতু হ'ব ইয়াৰ কাৰেক্ট আনসাৰ গতিকে এটা অপচনসমূহ যদি চাওঁ অন দিয়া আছে অন মানে এটা ঘা হোৱা বা আঘাত হোৱা এই ধৰণে বুজায় এটা শৰ্ট দিয়া আছে শৰ্ট মানে তৰোৱাল সেই ধৰণে ওপেন দিয়া আছে ওপেন মানে হৈছে অস্ত্ৰ হস্ত্ৰ আৰু ডেথ দিয়া আছে ডেথ মানে হৈছে মৃত্যু গতিকে এই অপচনসমূহৰ ভিতৰত যদি আমি ভালকৈ চাওঁ তেতিয়ালে অপচন সি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কাৰণ গান হৈছে এটা ওপেন অৰ্থাৎ গান হৈছে এটা অস্ত্ৰ গতিকে এই ধৰণে প্ৰথম দুটাৰ মাজৰ যেটো সম্পৰ্ক সেই ধৰণে আমি তৃতীয় দুটাৰ মাজৰ সম্পৰ্ক উলিয়াই লৈ তাৰ শুদ্ধটো বাছনি কৰিব লাগে নেক্সট কোৱেশ্চন 6 নম্বৰ কোৱেশ্চন
যদি 15 জুলাই 1964 তাৰিখে বুধবাৰ আছিল তেন্তে 15 জুলাই 1965 তাৰিখে কি বাৰ আছিল এনে ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত বিশেষ জটিলতা একেবাৰে নাই কেৱল কেইটামান পইণ্ট মনত ৰাখিব লাগে এটা আমাক দিয়া আছে 15 জুলাই 1964 হৈছে বুধবাৰ এটো আমাক দিয়া আছে আৰু নেক্সট আমি উলিয়াব লাগে 15 জুলাই 1965 কি বাৰ হয় এটা এনে ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত আমি চাম যে এই দুটা যদি একে থাকে 15 জুলাই এই ধৰণে যদি তাৰিখ আৰু মাহ একে থাকে আৰু এই বছৰ দুটাৰ মাজত যদি ডিফাৰেন্স 1 হয় অৰ্থাৎ এক বছৰ ডিফাৰেন্স থাকে আমি প্ৰথমতে লক্ষ্য কৰিম যে প্ৰথম যেটো বছৰ দিয়া আছে হেতু লিপ ইয়াৰ হয় নে নহয় যদি লিপ ইয়াৰ হয় আৰু উলিয়াব লগা বছৰটো যদি নন লিপ ইয়াৰ থাকে তেতিয়াহলে যেটো আমাৰ বাৰ দিয়া থাকে এই বাৰটোৰ ঠিক পিছৰ বাৰটো হ'ব ইয়াৰ উত্তৰ মই কি কৈছো বুজি পাইছে নিশ্চয় যে যদি ডেট আৰু মান্থ দুটা বছৰৰ ক্ষেত্ৰতে একে থাকে আৰু বছৰ দুটাৰ ডিফাৰেন্স যদি এবছৰ হয় এটা 64 আৰু এটা 65 দি আছে গতিকে ইহঁতৰ মাজত ডিফাৰেন্স এবছৰ আৰু প্ৰথম যেটো বাৰ দি আছে সেই বাৰটোৰ বছৰটো যদি লিপ ইয়াৰ হয় আৰু উলিয়াবলগীয়া বাৰটোৰ বছৰটো যদি নন লিপ ইয়াৰ হয় উলিয়াবলগীয়া বছৰটো হৈছে 1965 গতিকে এটো নন লিপ ইয়াৰ তেনে ক্ষেত্ৰত আমি কি কৰিম যেটো বাৰ দিয়া আছে সেই বাৰটোৰ ঠিক পিছৰ বাৰটো হ'ব ইয়াৰ উত্তৰ অৰ্থাৎ বুধবাৰ দিয়া আছে তাৰ পিছৰ বাৰটো হৈছে বৃহস্পতিবাৰ গতিকে 15 জুলাই 1965 তাৰিখে বৃহস্পতিবাৰ হ'ব হে ধৰণে মনত ৰাখিব যদি প্ৰথমটো নন লিপ ইয়াৰ দিয়া থাকে আৰু আমি লিপ ইয়াৰত উলিয়াব লাগে তেতিয়ালে যেটো বাৰ দিয়া থাকিব সেই বাৰটোৰ এদিন এৰি নেক্সট বাৰটো হ'ব তাৰ এনসাৰ ফৰ এক্সাম্পল 15 জুলাই 1963 যেনিবা মনডে হয় অৰ্থাৎ সোমবাৰ হয় তেতিয়াহলে 15 জুলাই 1964 ত কি বাৰ হ'ব ইয়াতে যেটো 63 টো হৈছে নন লিপ ইয়াৰ আৰু আমি উলিয়াব লাগে লিপ ইয়াৰত গতিকে 15 জুলাই ডেট আৰু মান্থ একে আছে ইহঁতৰ মাজত ডিফাৰেন্স 1 ইয়াৰ হয় গতে মনডে যেহেতু আছে গতিকে ইয়াৰ পিছৰ এটা বাৰ যদি আমি এৰি দিও মনডেৰ পিছত টিউজডে দেন উত্তৰটো হ'ব ওয়েডনেসডে অৰ্থাৎ বুধবাৰ হ'ব গতে এইখিনি মনত ৰাখিবলগীয়া কথা লিপ ইয়াৰৰ পৰা নন লিপ ইয়াৰলৈকে গলে এদিন আগবাঢ়ি যাব লাগিব আৰু নন লিপ ইয়াৰৰ পৰা লিপ ইয়াৰলৈকে গলে আমি এদিন মাজতে এৰি তাৰ পিছৰ বাৰটো ল'ব লাগিব এই ধৰণে এনে ধৰণৰ কোৱেশ্চনসমূহ সহজতে এনসাৰ কৰিব পাৰি নেক্সট কোৱেশ্চনটি লৈছো ইয়াতে এটা লেটাৰ সিৰিজ দিয়া আছে এই লেটাৰ সিৰিজৰ লাষ্টত কি আহিব হেতু আমি অপচনসমূহৰ পৰা বাছনি কৰিব লাগে এটা এনে ধৰণৰ লেটাৰ সিৰিজৰ ক্ষেত্ৰতো আমি প্ৰথমতে লেটাৰ সিৰিজ ভালকৈ পৰ্যবেক্ষণ কৰিম আৰু সেই পৰ্যবেক্ষণৰ জৰিয়তে কি প্যাটাৰ্ন জড়িত হৈ আছে হেতু আমি উলিয়াই লম ইয়াতে এ কিউ আৰ ডি তাৰ লগত বি আৰ এছ সি দিয়া আছে এটা আমি প্ৰথমে এই টাৰ্ম দুটাৰ মাজত কি প্যাটাৰ্ন জড়িত হৈ আছে এটো উলিয়াই লম আমি যদি ভালকৈ পৰ্যবেক্ষণ কৰো ফাৰ্স্ট টাৰ্মটো ফাৰ্স্ট লেটাৰ আৰু দ্বিতীয় টাৰ্মটো ফাৰ্স্ট লেটাৰ এই দুটা যদি চাও এৰ ঠিক পিছৰ লেটাৰটোৱে বি লিখা হৈছে এই ধৰণে আমি যদি চাও ফাৰ্স্ট টাৰ্মৰ কিউ টো তেতিয়ালে ঠিক এই ধৰণে কিউৰ ঠিক পিছৰ লেটাৰটো আৰ লিখা হৈছে আৰৰ ঠিক পিছৰ লেটাৰটো এছ লিখা হৈছে এছৰ ডিৰ ঠিক পিছৰ লেটাৰটো ই লিখা হৈছে এই ধৰণে ফাৰ্স্ট টাৰ্মৰ লেটাৰ সমূহৰ ঠিক পিছৰ লেটাৰ সমূহ সেকেন্ড টাৰ্মত লিখা হৈছে ঠিক এই ধৰণে এল এম টি জে এই টাৰ্মটোত আমি সেই প্যাটাৰ্নটো যদি ফলো কৰো এলৰ ঠিক পিছৰ লেটাৰটো আমি ইয়াতে লিখিম এলৰ ঠিক পিছৰ লেটাৰটো হৈছে এম এমৰ ঠিক পিছৰ লেটাৰটো হৈছে এন টিৰ ঠিক পিছৰ লেটাৰটো হৈছে ইউ জেৰ ঠিক পিছৰ লেটাৰটো হৈছে কে গতে এই ধৰণে এল এম টি জে টাৰ্মটোৰ ঠিক পিছৰ টাৰ্মটো হ'ব এম এন ইউ কে গতে অপচনসমূহ যদি চাও অপচন সি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ এম এন ইউ কে নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 8 এটা দি আছে দেশ ৰাষ্ট্ৰপতি ৰাজ্য আৰু এটা কোৱেশ্চন মাৰ্ক দি আছে দেশ আৰু ৰাষ্ট্ৰপতিৰ মাজত যেটো সম্পৰ্ক হেতনে ৰাজ্য আৰু কোৱেশ্চন মাৰ্কত থকা ইয়াৰ সম্পৰ্ক আছে গতিকে আমি প্ৰথমে দেশ আৰু ৰাষ্ট্ৰপতিৰ মাজত সম্পৰ্কটো যদি চাও দেখিম যে দেশৰ সাংবিধানিক মুৰব্বীজন হৈছে ৰাষ্ট্ৰপতি হে একে ধৰণে যদি আমি চাও ৰাজ্যৰ সাংবিধানিক মুৰব্বীজন হৈছে ৰাজ্যপাল গতিকে অপচন এ টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন ইয়াতে পুনৰ এটা নাম্বাৰ সিৰিজ দিয়া আছে এই নাম্বাৰ সিৰিজতে হেখৰ নাম্বাৰটো কি হয় এটো আমি উলিয়াব লাগে গতিকে এনে ধৰণৰ নাম্বাৰ সিৰিজৰ ক্ষেত্ৰত আমি পৰ্যবেক্ষণ কৰিম আৰু সেই পৰ্যবেক্ষণৰ জৰিয়তে কি ধৰণৰ প্যাটাৰ্ন জড়িত হৈ আছে হেতু আমি উলিয়াম আমাৰ ইয়াতে 25:125 এই ধৰণে দিয়া আছে আৰু ইয়াতে 36 কোৱেশ্চন মাৰ্ক দিয়া আছে আমি কোৱেশ্চন মাৰ্কত কি নাম্বাৰ হয় এটো উলিয়াব লাগে আগৰ ধৰণে যদিও এটো নাম্বাৰ সিৰিজ হয় ইয়াতে অকমান প্যাটাৰ্নটো বেলেগ ধৰণৰ আছে হেতু আমি ভালকৈ পৰ্যবেক্ষণ কৰিলে গম পাম
ইয়াতে 25 ফাৰ্ষ্ট টাৰ্মত দিয়া আছে আৰু সেকেন্ড টাৰ্মত দিয়া আছে 125 এই দুটা টাৰ্মৰ মাজৰ যদি প্যাটাৰ্নটো চাও 25 টো হৈছে 5 ৰ বৰ্গ আৰু 125 হৈছে 5 ৰ ঘন গতি এই ধৰণে 5 ৰ বৰ্গ আৰু 5 ৰ ঘন হিচাপত এই দুটা টাৰ্ম জড়িত হৈ আছে এই ধৰণে যদি আমি চাও 36 টো হৈছে 6 বৰ্গ গতি উলিয়াব লগা যেটো সংখ্যা হেতু হ'ব 6 ঘন গতিকে 6 ঘন হলে 216 হ'ব গতি অপচন সি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন টি লৈছো কোৱেশ্চন নম্বৰ 10 ইয়াতে এটা নাম্বাৰ সিৰিজ দি আছে কিন্তু এই নাম্বাৰ সিৰিজটো আগতকৈ অলপ বেলেগ গতিকে আমি এই নাম্বাৰ সিৰিজটো ভালকৈ পৰ্যবেক্ষণ কৰিম আৰু পৰ্যবেক্ষণৰ পিছত আমি লাষ্টৰ যেটো দিয়া আছে এটো আমি উলিয়াব পাৰিম এটা যদি আমি ভালকৈ পৰ্যবেক্ষণ কৰো তেতিয়া আমি নাম্বাৰ সিৰিজটো কি ধৰণৰ প্যাটাৰ্ন জড়িত হৈ আছে এটো উলিয়াব পাৰো আমি এনে ধৰণৰ নাম্বাৰ সিৰিজৰ ক্ষেত্ৰত যোগ বিয়োগ পূৰণ হৰণ আটাইবোৰ কৰি চাব পাৰো ইয়াতে যদি ভালকৈ লক্ষ্য কৰো ইয়াতে দেখিব যে ফাৰ্ষ্ট টাৰ্মটোৰ পৰা 8 বিয়োগ কৰাত সেকেন্ড টাৰ্মটো পোৱা হৈছে ঠিক তেনেকৈ সেকেন্ড টাৰ্মটোৰ পৰা 10 বিয়োগ কৰাত থাৰ্ড টাৰ্মটো পোৱা হৈছে থাৰ্ড টাৰ্মটোৰ পৰা 12 বিয়োগ কৰাত ফৰ্থ টাৰ্মটো পোৱা হৈছে ফৰ্থ টাৰ্মটোৰ পৰা 14 বিয়োগ কৰাত নেক্সট টাৰ্মটো পোৱা হৈছে অৰ্থাৎ ফিফথ টাৰ্মটো পোৱা হৈছে এতিয়া আমাৰ উত্তৰটো হ'ব এই ফিফথ টাৰ্মটোৰ পৰা আমি কি কৰিব লাগিব 16 মাইনাস কৰিব লাগিব সো 16 মাইনাস কৰিলে আমি ৰিজাল্ট পাম -2 গতিকে এই ধৰণে 8 10 12 14 16 একাদিক্ৰমে মাইনাস হৈ গৈ আছে গতিকে এই ধৰণে আমি যেটো 14 লৈকে পাইছো নেক্সটটো আমাৰ 16 মাইনাস হ'ব গতিকে 14 ৰ পৰা এই 14 টোৰ পৰা 16 বিয়োগ কৰিলে আমি পাম -2 গতিকে এই ধৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি -2 নেক্সট কোৱেশ্চন 5 জন লৰাৰ মাজত বিনীত মানিকতকৈ ওখ কিন্তু ৰবিতকৈ ওখ নহয় জেকব দিলীপতকৈ ওখ কিন্তু মানিকতকৈ চাপৰ দলটোৰ আটাইতকৈ ওখ কোন এই কোৱেশ্চনটো আনসাৰ কৰিবলৈ হলে আমি অকমান আকি চাব লাগিব আমাক যি ধৰণে কৈছে সেই ধৰণে আমি আকি চাম ইয়াতে কোৱা হৈছে যে বিনীত মানিকতকৈ ওখ গতিকে আমি ধৰি লোৱা হল বিনীক এটা আমি এই ধৰণে আকি ললো বিনীত মানিকতকৈ ওখ বুলি কৈছে গতিকে মানিকটো আমি তাতকৈ অকমান চাপৰ দিম মানিক নেক্সট কৈছে কিন্তু ৰবিতকৈ ওখ নহয় অৰ্থাৎ ৰবি বিনীততকৈ ওখ হ'ব নেক্সট আকৌ কৈছে জেকব দিলীপতকৈ ওখ কিন্তু মানিকতকৈ চাপৰ গতিকে মানিকতকৈ যদি চাপৰ হয় তেতিয়ালে জেকব ইমানত থাকিব আৰু দিলীপতকৈ যেটো ওখ বুলি কৈছে গতিকে দিলীপ ইয়াতে হ'ব গতিকে ইয়াৰ পৰা আমি বুজিলো যে আটাইতকৈ চাপৰ ব্যক্তিজন হৈছে দিলীপ আৰু আটাইতকৈ ওখ ব্যক্তিজন হৈছে ৰবি আমাৰ প্ৰশ্নটো সুধিছে দলটোৰ আটাইতকৈ ওখ কোন গতিকে অপচন সি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন যদি হৰণৰ বাবে যোগ যোগৰ বাবে পূৰণ পূৰণৰ বাবে বিয়োগ আৰু বিয়োগৰ বাবে হৰণ হয় তেন্তে তলৰ কোনটো সমীকৰণ শুদ্ধ হয় এনে ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত আমি অপচনসমূহ এটা এটাকৈ কৰি চাব লাগিব আমি যেহেতু জানোই গতিকে উত্তৰ হিচাপত আমি অকল ডি এটো কৰি দেখুৱাম যে এটো কিয় শুদ্ধ উত্তৰ হয় বাকি কিটা আপোনালোকে কৰি চাব এইকিটা কৰি চাব এইকিটা উত্তৰ আপোনালোকে লেফট হ্যান্ড সাইডটো কৰিলে ৰাইট হ্যান্ড সাইড আপোনালোকে নাপাব শুদ্ধ হিচাপত নাপাব বেলেগ পাব গতিকে আমি ডি টো ইয়াৰ শুদ্ধ উত্তৰ হিচাপত পাম আমি এটো কৰি দেখুৱাম এটা আমাক দিয়া আছে 36 -6 + 3 * 5 / 3 দিয়া আছে আৰু এখিনি কৰিলে আমি ৰিজাল্টটো 74 পাব লাগিব আমাক যি ধৰণে কোৱেশ্চনটো দিয়া আছে সেই ধৰণে এটা আমাক যেহেতু কৈছে যে হৰণৰ বাবে যোগ যোগৰ বাবে পূৰণ পূৰণৰ বাবে বিয়োগ আৰু বিয়োগৰ বাবে হৰণ এই ধৰণে হয় বুলি কৈছে গতিকে আমি ইয়াতে সেই ধৰণে ল'ব লাগিব 36 লম মাইনাস আছে গতিকে বিয়োগৰ ক্ষেত্ৰত আমি কি ল'ব লাগিব কাৰণ আমাক কোৱা হৈছে পূৰণৰ বাবে আসলতে বিয়োগ লোৱা হৈছে অৰ্থাৎ বিয়োগৰ ক্ষেত্ৰত আমি কি ল'ব লাগিব পূৰণ ল'ব লাগিব আকৌ কোৱা হৈছে যে হৰণৰ বাবে যোগ লোৱা হৈছে হৰণৰ বাবে যোগ গতিকে ইয়াতে আমি যোগৰ ঠাইত কি ল'ম হৰণ ল'ম আকৌ কোৱা হৈছে যে যোগৰ বাবে পূৰণ গতিকে এটো আসলতে যোগৰ বাবেহে পূৰণ লোৱা হৈছে আমি যোগ লিখিব লাগিব আৰু এটা কোৱা হৈছে যে বিয়োগৰ বাবে হৰণ অৰ্থাৎ এটো যেটো হৰণ দি আছে আসলতে হেতু বিয়োগ হয় গতিকে এখিনি যদি আমি কৰি চাও 3 ৰে 6 দুবাৰ কটা যাব 37 দুগুণ ইয়াতে 72 হ'ব আৰু +5 - 3 মিলি ইয়াতে +2 হ'ব 72 আৰু 2 প্লাস কৰিলে আমি 74 পাম যেটো ৰাইট হ্যান্ড সাইডত আছে গতিকে অপচন ডি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 13 এজন ছাত্ৰই যিমান অংক শুদ্ধকৈ কৰিলে তাৰ দুগুণ ভুল কৰিলে যদি হি 48টা অংক কৰিছিল তেন্তে হি কিমানটা অংক শুদ্ধকৈ কৰিছিল এটো একেবাৰে সিম্পল কোৱেশ্চন হয় ইয়াতে জটিলতা একেবাৰে নাই আমি অতি সহজতে এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰো ইয়াতে টোটাল 48টা অংক হি কৰা বুলি কোৱা হৈছে আৰু ইয়াতে এটা শৰ্ত দিয়া হৈছে যে হি যিমানটা অংক শুদ্ধকৈ কৰিছে তাৰ দুগুণ ভুল কৰিছে
গতিকে কিমানটা অংক শুদ্ধকৈ কৰিছে এইটো আমি উলিয়াব লাগে সাপোজ ই শুদ্ধকৈ কৰা অংকৰ সংখ্যা হৈছে x টা তেতিয়া হলে ভুলকৈ কৰা অংকৰ সংখ্যা হ'ব twice x টা কাৰণ ইয়াতে কোৱা হৈছে ই যিমান অংক শুদ্ধকৈ কৰিছে তাৰ দুগুণ হি ভুল কৰিছে গতিকে কাৰেক্ট যদি আমাৰ x টা হয় তেতিয়া হলে ৰং হ'ব twice x আনহাতে কোৱা হৈছে যে হি মুঠতে 48 টা অংক কৰিছে অৰ্থাৎ শুদ্ধ আৰু ভুল মিলি হি কেইটা কৰিছে 48 টা কৰিছে গতিকে এখিনি যদি আমি প্লাস কৰো x আৰু twice x প্লাস কৰিলে আমি 28x পাম = 48 ইয়াৰ পৰা x যদি আমি ৰাখো 48/3 অৰ্থাৎ 3 ৰে 48 16 বাৰ যাব x ৰ মানটো আমি 16 পাওঁ আমি x টো কি ধৰিছিলো শুদ্ধ উত্তৰৰ বাবে ধৰিছিলো গতিকে হি টোটাল কেইটা শুদ্ধ উত্তৰ কৰিলে 16টা অপচন বি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন 14 নম্বৰ কোৱেশ্চন ইয়াতে নাম্বাৰৰ এখন তালিকা দিয়া আছে আৰু ইয়াতে কোৱেশ্চন মাৰ্কত কি হয় কি নাম্বাৰ হয় হেতু আমি উলিয়াব লাগে এনে ধৰণৰ নাম্বাৰৰ তালিকা দিয়া থাকিলে আমি লক্ষ্য কৰিব লাগিব যে ইয়াতে বিভিন্ন ধৰণৰ প্যাটাৰ্ন জড়িত হৈ থাকিব পাৰে কলম অনুযায়ী হ'ব পাৰে ৰ অনুযায়ী হ'ব পাৰে আৰু বেকা বেকি কৈও হ'ব পাৰে গতিকে বিভিন্ন ধৰণৰ প্যাটাৰ্ন জড়িত হৈ থাকিব পাৰে এটা লগত আনটো ৰ তাৰ লগত নেক্সট ৰ সেই ধৰণৰ প্যাটাৰ্ন কিছুমান জড়িত হৈ থাকে গতিকে ইয়াতে কি ধৰণৰ প্যাটাৰ্ন জড়িত হৈ আছে হেতু আমি প্ৰথমতে উলিয়াব লাগিব আৰু তাৰ ভিত্তিতে আমি উলিয়াব লগা কোৱেশ্চন মাৰ্কত থকা এই সংখ্যাটো উলিয়াব লাগিব এতিয়া আমি এই তালিকাখন যদি ভালকৈ পৰ্যবেক্ষণ কৰো তেতিয়া দেখিম যে আমি ফাৰ্স্ট কলমটো যদি চাওঁ ফাৰ্স্ট কলমৰ প্ৰথম ৰোত যেটো নাম্বাৰ আছে আৰু দ্বিতীয় ৰোত যেটো নাম্বাৰ আছে এই দুটা যোগ কৰি যেটো পাম অৰ্থাৎ 8 পাম এই 8 টোৰ আধা হৈছে থাৰ্ড ৰোত থকা এই নম্বৰটো এই ধৰণৰ দ্বিতীয় কলমত যদি চাওঁ ফাৰ্স্ট ৰ আৰু সেকেন্ড ৰ এই নাম্বাৰ দুটা যোগ কৰি যেটো পাম হেতুৰ আধা হৈছে থাৰ্ড ৰোত থকা এই নাম্বাৰটো গতিকে হে একে ধৰণৰ প্যাটাৰ্ন যদি আমি ইয়াত থাৰ্ড কলমত যদি এপ্লাই কৰো তেতিয়া 8 আৰু 4 প্লাস কৰিলে আমি পাম 12 আৰু 12 ৰ আধা হৈছে 6 গতিকে কোৱেশ্চন মাৰ্কত হ'ব 6 অপচন এ টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন 15 নম্বৰ কোৱেশ্চন এটা পৰীক্ষাত এজন ছাত্ৰই প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ পায় আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে 1 নম্বৰ কৈ হেৰুৱায় যদি হি গোটেই 75টা প্ৰশ্নৰ উত্তৰ কৰি 125 নম্বৰ পায় তেন্তে হি কিমানটা প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ কৰিছিল ইয়াতে যিখিনি কথা কোৱা হৈছে এখানে আমি ভালকৈ চাব লাগিব প্ৰশ্নটো ভালকৈ বুজি ল'ব লাগিব আৰু ইয়াতে দিয়া তথ্যখিনিৰ ওপৰত ভিত্তি কৰি আমি ইয়াৰ সমাধান কৰিব লাগিব ইয়াতে আমাক কোৱা হৈছে যে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ কৈ পায় আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে 1 নম্বৰ কৈ হেৰুৱায় অৰ্থাৎ কটা যায় বুলি কৈছে আৰু টোটাল হি 75টা প্ৰশ্ন কৰিছে আৰু এখন কৈ নম্বৰ পাইছে 125 গতিকে আমি ইয়াতে ধৰি ল'ব লাগিব যে হি কাৰেক্ট এনসাৰ কৰিছে x টা তেতিয়ালে ৰং এনসাৰ কিমানটা কৰিব ৰং এনসাৰ কৰিব হি 75 - x টা কিয় কাৰণে কাৰণ টোটাল হি 75 টা কৰিছে গতি x টা যদি হি কাৰেক্ট কৰিছে তেতিয়ালে ৰং এনসাৰ কৰিব 75 - x টা আৰু একৰ্ডিং টু কোৱেশ্চন প্ৰশ্নটো দিয়া অনুসাৰে ইয়াৰ কাৰেক্ট এনসাৰৰ বাবে হি কিমানকৈ পায় 4 নম্বৰ কৈ পায় সো x টা যেহেতু প্ৰশ্নৰ শুদ্ধ উত্তৰ কৰিছে x টা প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবদ 4 নম্বৰ কৈ x * 4 হি মাৰ্কস পাব তাৰ পৰা ই 75 - x এখিনি ৰং এনসাৰ কৰিছে ইনটু 1 অৰ্থাৎ 1 নম্বৰ কৈ হি যেটো হেৰুৱায় গতি এখিনি মাইনাস কৰিলে হি পাব 125 গতি এখিনি ক্যালকুলেশন কৰিলে আমি ৰিজাল্টটো পাম x * 4 মানে 4x হ'ব মাইনাস আছে মাইনাস 75 আছে 75 মাইনাস মাইনাস এটা প্লাস হ'ব প্লাস x আৰু যেটো ইয়াৰ লগত 1 টো পূৰণ হৈছে সেই কাৰণে আমি 75 - x টো এটা 75 + x হিচাপত আমি এখিনি লিখিব পাৰিছো যদি বেলেগ হলহেতেন আমি ইয়াতে বিতৰণ বিধি প্ৰয়োগ কৰি দিলোহেতেন সো ইকুৱেল টু 125 আছে 125 4x আৰু x মিলি এটা 5x হ'ব আৰু 125 ৰ লগত -75 টো প্লাস হ'ব প্লাস হলে আমি পাম 200 এতিয়া 5x ৰ পৰা যদি x টো ইয়াতে ৰাখো 200/5 কৰিলে আমি 5 ৰে 240 বাৰ কাটাকাটি কৰিব পাৰো অৰ্থাৎ 40 হ'ব অৰ্থাৎ x ৰ মানটো আমি পাই গলো 40 আৰু x টো ধৰিছিলো আমি কাৰেক্ট এনসাৰ অৰ্থাৎ 40টা আমি কাৰেক্ট এনসাৰ পালো গতি অপচন বি টো হ'ব ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 16 দেউতাকৰ বৰ্তমানৰ বয়স পুতেকৰ বয়সৰ 3 গুণ 10 বছৰ পিছত তেখেতৰ বয়স পুতেকৰ বয়সৰ 2 গুণ হ'ব পুতেকৰ বৰ্তমানৰ বয়স কিমান এনে ধৰণৰ বৰ্তমান বয়সটো খুদিলে আমি হেয়া ধৰি ল'ব লাগিব সাপোজ পুতেকৰ বৰ্তমানৰ বয়স x বছৰ আৰু দেউতাকৰ বৰ্তমানৰ বয়স y বছৰ একৰ্ডিং টু কোৱেশ্চন প্ৰশ্নটো কোৱা মতে দেউতাকৰ বয়স পুতেকৰ বয়সৰ যেহেতু 3 গুণ বুলি কৈছে গতি y = 26 হ'ব আনহাতে আমাক কোৱা হৈছে যে 10 বছৰ পিছত তেখেতৰ বয়স অৰ্থাৎ দেউতাকৰ বয়স y + 10 পুতেকৰ বয়সৰ 2 গুণ হ'ব অৰ্থাৎ
পুতেকৰ বয়স আছিলে x গতিকে x + 10 10 বছৰ পিছত x + 10 বছৰ হ'ব তাৰ দুগুণ হ'ব দেউতাকৰ বয়স গতিকে y + 10 = 2 * x + 10 এইকাৰণে লিখিছো কাৰণ এখিনি হৈছে 10 বছৰ পিছত দেউতাকৰ বয়স আৰু এখিনি হৈছে 10 বছৰ পিছত পুতেকৰ বয়স যেহেতু আমাৰ কোৱেশ্যনটোত কোৱা হৈছে যে 10 বছৰ পিছত দেউতাকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব গতিকে সেইভাবে y + 10 = 2 * x + 10 লিখা হৈছে এটা আমি এখিনি যদি সৰল কৰো তেতিয়াহলে আমি এই ধৰণে পাওঁ y মানটো যেহেতু আমি ইতিমধ্যে 36 পাইছো গতিকে y ঠাইত আমি 36 লিখিম +10 2 আৰু x পূৰণ কৰিলে twice 6 হ'ব 2 আৰু 10 পূৰণ কৰিলে 20 হ'ব এটা 36 2i6 টো আমি 11 সাইড আনিলে -twice 6 20 আৰু ইফালে +10 টো যদি ইফালে নিউ অথা ৰাইট হ্যান্ড সাইডত নিউ তেতিয়া -10 হ'ব এটা 36 ৰ পৰা twice 6 বিয়োগ কৰিলে 8 হ'ব আৰু 20 ৰ পৰা 10 বিয়োগ কৰিলে 10 হ'ব গতিকে x = 10 পালো যেটো আমি x টো ধৰিছিলো পুতেকৰ বয়স গতিকে পুতেকৰ বৰ্তমানৰ বয়স হ'ব 10 বছৰ অপচন বি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন 15 জন মানুহৰ 7 জনে ফ্ৰান্স ভাষা পঢ়িব পাৰে 8 জনে ইংৰাজী পঢ়িব পাৰে আৰু 3 জনে দুইটাৰ এটাও পঢ়িব নাজানে কিমান জনে দুইটা ভাষা পঢ়িব জানে এটো এটা সংহতিৰ প্ৰশ্ন হয় গতিকে সংহতিৰ কনসেপ্ট থাকিব লাগিব তেতিয়া এই কোৱেশ্চনটো কৰিবলৈ সহজ হয় এটা সংহতিৰ ফৰ্মুলা আছিল NA ইন্টাৰসেকশন B = NA + NB - NA ইউনিয়ন B এই ফৰ্মুলাটো ইউজ কৰি ইয়াৰ এনসাৰটো কৰিব পাৰি আমি পৰীক্ষাত এইবোৰ ফৰ্মুলা লিখি থকাৰ প্ৰয়োজন নাই আমি ডাইৰেক্ট কৰিব পাৰিম কিন্তু বুজিবৰ কাৰণে মই এটা ফৰ্মুলাটো দিছো এটা NA ইন্টাৰসেকশন B মানে দুইটা ভাষা পঢ়িব জনাটো ইয়াতে বুজোৱা হৈছে NA মানে যিকোনো এটা ভাষা NB মানে হেধনে যিকোনো এটা আন ভাষা আৰু NA ইউনিয়ন B মানে হৈছে দুইটা ভাষা পঢ়া মুঠ পঢ়ুৱৈ সংখ্যা গতিকে এই ধৰণে এইকেইটা যদি আমি বুজি লওঁ ইয়াতে দিয়া মতে 7 জনে ফ্ৰান্স ভাষা পঢ়িব পাৰে হেতু আমি NA বুলি যদি ধৰি লওঁ হেতু হ'ব NA 7 প্লাস 8 জনে ইংৰাজী পঢ়িব পাৰে গতিকে এটো NB বুলি ধৰিব লাগিব এটো 8 মাইনাস আৰু ইয়াতে কোৱা হৈছে যে 15 জন যদিও মানুহ তাৰে 3 জনে কিন্তু দুইটাৰ এটাও পঢ়িব নোৱাৰে আলটিমেটলি NA ইউনিয়ন B অৰ্থাৎ কিমান জনে পঢ়িছে টোটাল 15 জনৰ 3 জনে যেহেতু পঢ়া নাই গতে টোটাল পঢ়িছে আসলতে 12 জনে গতে NA ইউনিয়ন B হৈছে 12 এটা এখানে যদি ক্যালকুলেশন করো 7 8 15 15 পে 12 গলে 3 হ'ব অর্থাৎ NA ইন্টারসেকশন B অর্থাৎ দুইটা ভাষা পঢ়িব জনা ব্যক্তি হৈছে 3 জন অপশন বি টো হ'ব ইয়াৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন মঞ্চত থকা মানুহ এজনলৈ দেখুৱাই ৰিতাই কৈছিল তেখেত মোৰ স্বামীৰ ঘৈণীয়েকৰ জীয়েকৰ ভায়া মঞ্চৰ মানুহজনৰ লগত ৰিতাৰ সম্বন্ধ কেনেকুৱা এনে ধৰণৰ ব্লাড ৰিলেচনৰ কোৱেশ্চনৰ ক্ষেত্ৰত আমি কোৱেশ্চনটো বৰ সচেতনে বৰ ভালকৈ মন দি চাব লাগিব কি ধৰণে কাক কি কোৱা হৈছে এখানে ভালকৈ চাব লাগিব আৰু সম্পৰ্কবোৰ ৰিজাই চালে আমি তাৰ জৰিয়তে এই সম্বন্ধটো উলিয়াব পাৰিম এটা যেহেতু মঞ্চলৈ দেখুৱাই ইটা নামৰ মহিলাগৰাকীয়ে কৈছে তেখেত মোৰ স্বামীৰ ঘৈণীয়েকৰ মানে কি কৈছে ৰিতাই নিজকে কৈছে ঘৈণীয়েকৰ জীয়েকৰ ভায়া অৰ্থাৎ ৰিতাৰ নিজৰ জীয়েকৰ ভায়াক মানে কাৰ কথা কৈছে জীয়েকৰ ভায়াক মানে তেখেতৰ নিজৰ ল'ৰাৰ কথাই কৈছে গতিকে মঞ্চৰ যিজন মানুহক বা যিজন ব্যক্তিক দেখুৱাই কৈছিল আসলতে ৰিতাৰ কি হয় নিজৰ পুতেক হয় নিজৰ জীয়েকৰ ভায়াক মানে নিজৰ ল'ৰা বা নিজৰ পুতেক গতিকে অপচন এ টো হ'ব ইয়াৰ কাৰেক্ট आंसर গতিকে এনে ধৰণৰ ব্লাড ৰিলেচনৰ কোৱেশ্চন সমূহ অকমান জুকিয়ে চালে কৰিব পাৰি আপোনালোক এই ধৰণে জুকিয়ে চাই ইয়াৰ শুদ্ধটো দিবলৈ প্ৰয়াস কৰিব নেক্সট কোৱেশ্চন যদি 48 এ আকাশ নীলা বুজায় 26 এ সাগৰ গভীৰ বুজায় আৰু 82 এ নীলা সাগৰ বুজায় তেতিয়া কোনটো সংখ্যা নীলা বুজাব এনে ধৰণৰ কোৱেশ্চন হততে অহা দেখা যায় আৰু এনে ধৰণৰ কোৱেশ্চন আসলতে জটিল নহয় কিন্তু আমি টেকনিকটো বুজি নোপোৱাৰ বাবে জটিল হোৱা যেন হয় গতিকে এতে বেলেগ জটিলতা একেবাৰে নাই আপোনালোকে মন কৰিব এতে যি ধৰণে দিয়া আছে নাম্বাৰ বিলাক যি ধৰণে দিয়া আছে আৰু তাৰ লগত আমাৰ কেইটামান ওয়ার্ড দিয়া আছে হেকেটা আমি ৰিজাই চাব লাগিব এটা মূলতে আমাৰ যেটো উলিয়াব দিছে এটা আমি প্ৰথমতে চাই লম এতে নীলা উলিয়াব দিছে গতিকে নীলা কোন কেটা জড়িত হৈছে আমি হেখিনি প্ৰথমতে লিখি লম 82 নীলা সাগৰ বুলি কৈছে 82 নীলা সাগৰ আৰু ইয়াতে 48 এ আকাশ নীলা বুলি কৈছে 48 এ আকাশ নীলা বুলি কৈছে এখানে আমি লিখি লম ইয়াতে নীলা আৰু নীলা একিটা কমন আছে হে একে ধৰণে যদি আমি সংখ্যা কেটাত চাও
8 আৰু 8 কমন আছে আলটিমেটলি নীলাটোৱে কোনটো সংখ্যা বুজাইছে 8 টোক বুজাইছে গতিকে অপচন বি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন আজি ভিডিওটো লাষ্ট কোৱেশ্চনটি লৈছো যদি কিতাপক ঘড়ী বুলি কোৱা হয় ঘড়ী মোনা বুলি কোৱা হয় মোনা অভিধান বুলি কোৱা হয় আৰু অভিধানক খিৰিকী বুলি কোৱা হয় তেন্তে কিতাপ পঢ়িবলৈ কি ব্যৱহাৰ কৰা হয় এনে ধৰণৰ কোৱেশ্চনো হততে অহা দেখা যায় বিভিন্ন কম্পিটিটিভ এক্সাম সমূহত এনে ধৰণৰ কোৱেশ্চন আহিছে গতিকে এনে ধৰণৰ কোৱেশ্চন সমূহ আহিলে আপোনালোকে ভালকৈ সূক্ষ্মভাৱে এই প্ৰশ্নটি চাব আৰু ইয়াতে কোনটোই কাক কি বুজাইছে হেতু চাব লগতে আমি কি উলিয়াব লাগে হেতু মূল ইম্পৰ্টেন্ট এটা আমাক কৈছে যে কিতাপ পঢ়িবলৈ কি ব্যৱহাৰ কৰা হয় নিশ্চয়কৈ কিতাপ পঢ়িবলৈ আমি মোনা ব্যৱহাৰ কৰিম কিন্তু আমি মোনা বুলি ক'লে এটা আমি ডাইৰেক্ট এনসাৰটো মোনা দিব নোৱাৰো কাৰণ মোনা কি বুলি কোৱা হৈছে অভিধান বুলি ইয়াতে কোৱা হৈছে গতিকে আমি যদিও কিতাপ পঢ়িবলৈ আমি মোনা ব্যৱহাৰ কৰিম কিন্তু আমি আসলতে কি কৰিব লাগিব যেটো মোনা অভিধান বুলি কোৱা হৈছে আমি অভিধানহে ব্যৱহাৰ কৰিব লাগিব গতিকে অপচন এ টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ গতিকে আজি ভিডিওটি ইমানে আছিল পৰৱৰ্তী ভিডিওত পুনৰ আমি আন পাঠসমূহ লৈ আহিম লগতে ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ পৰ্যায়ক্ৰমে আপোনালোকৰ মাজলৈ আপলোড কৰি দিবৰ কাৰণে চেষ্টা কৰিম গতিকে ভিডিওসমূহ চাই থাকিব যে চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগৰ ভিডিওসমূহ যদি চোৱা নাই এই ভিডিওটো ডেসক্ৰিপচনত থকা লিংকত গৈ চাব পাৰিব ভিডিওটি চাই যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ কৰিব ধন্যবাদ